ফেস কি খবৰ আজিকালি ভিডিঅ' আপলোড কৰিছিলে আকৌ আছো তেনে অলপ বিলম্ব কৰি আজি বিখনৰ স্থান এক ফালৰ পৰা নোৱাৰি পাৰি আৰে কিয় নোৱাৰি পাৰি আৰে বাবা পাৰি বুলি কৈছো না ইমান ধুনীয়া যদি এগৰাকী মাইকী থাকে কিয় নোৱাৰি ইনে পৃথিৱীত এছাম মতা মাইকে কেনেকৈ ঘৰ সংসাৰ চলাওঁ বুলি মাথা মাৰি আছে এইফালে আকৌ বোলে নোৱাৰি নোৱাৰি তেই তো মাক পাগুঞ্চত পৃথিৱীত নোৱাৰা কাম একো নাই চব পাৰি খালি মাথো এনেকুৱা এগৰাকী প্ৰয়োজনীয় এইটো ভিডিঅ' চোৱাৰ পিছত মই এটা কথা চিন্তা কৰিছোঁ এইটো ভিডিঅ' চোৱাৰ পিছত ভাল ভাল মানুহৰ কিন্তু উঠি যাব খং বেলেগ একো নহয় পটকৈ বেয়াটো ভাবি লয় কাৰণ উঠিবই ন খং কোনে এনেকৈ মতা মাইকীয়ে ভিডিঅ' বনায় হা এটা মতা মাইকীৰ চিন্তা থাকে কেনেকৈ ঘৰ সংসাৰ চলাওঁ কেনেকৈ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি ভাল নাম ৰক্ষা কৰোঁ স্কুলত দিওঁ এখেতলোকৰ চিন্তা অতি বিতুপন অপূৰ্ব তোৰ মাক ফাগুঞ্চ নোৱাৰি নোৱাৰিবি একেবাৰে লেংটা হৈ দিবি সকলো পাৰিবি চিৰিয়াছলি কৈছোঁ ভাতৰ লগত মানুহে চব্জি বা আলু পিটিকা এনেকৈ খোৱা দেখিছিলোঁ কিন্তু লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ কোনোবাই ভাতৰ লগত কচু খাইছে চাই লওক ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ দেখিছে এইবিলাক কাম অকল সেই মিয়াবিলাকহে কৰিব পাৰে পৃথিৱীত নোৱাৰা কাম যে অকল মিয়াহে কৰিব পাৰে বুলি কয় যে এয়া হৈছে উদাহৰণ চাই লওক कैसे कैसे लोग रहते हैं यार यहाँ पर মক্কেলে এনেকৈ ভাতৰ লগত কচু খাই বাৰু কওকচোন এনে কচুটো খোৱাৰ পিছত তাৰ ভিতৰি কি ৰিয়েকশ্যন হৈছে সি চাগে নিজে বুজি পাইছে মক্কেলৰ যে কোনো কমি নাই এই জগতখনত চাই লওক টেলেণ্টৰ নামত একোডাল নাই খালী মাথো অকল সীমা নাই পিছে বেয়া লগা নাই বাৰু ধুনীয়াই লাগিছে পিছফালে থকা ধানখিনি বেলেগ একো নহয় এইটো চা আমাৰ হেৰিয়া পুতেক আমাৰ নাজানো বোলে কোন হ'ব দৰা গাত পিন্ধি লৈছে এটা ৰঙা কিবা গোটা নিচিনা এনেকুৱা ল'ৰা কিছুমানক দেখিলে একো কৰিব নালাগে ছাইডত নি পেলাই এনেকুৱা ভলুকা বান্দাল লৈ বাছ মাইকী মানুহৰ নকওঁ আৰু ইয়াত আৰু মানে বহুত সন্মানীয় ব্যক্তি আছে কৃষ্ণ প্ৰভু কোনে বাৰু এনেকৈ ছোৱালী মানুহৰ পিন্ধি পেলাই ঠিকটো মাক ফাগুঞ্চত এনেই পৃথিৱীত জীয়াই আছে ভাই ভুলতে জন্ম হৈ গ'ল ইয়াত জেণ্ডাৰত প্ৰব্লেম আছে নহ'লে জন্মগত দোষ আছে নহ'লেনো আৰু আহি পেলাই এনেকৈ ভিডিঅ' বনাই নে বাৰু হা ঘৰৰ অৱস্থাই নাইকিয়া তাৰ ভিডিঅ' কৰা পজিশ্যন নাচাই কিয় ওচৰত পোৱাহঁতে নহয় এনেকা মাৰদুলি হয় নহয় ছিগনেল নোহোৱা টিভি যে যেনেকৈ জিৰজিৰাই থাকে যে তেনেকৈ জিৰজিৰাই থাকিলে তোৰ মাক ফাগুঞ্চ মোৰ ইয়াতকৈ বেছি না ইয়াৰ ঘৰটোলৈ চিন্তা হয় কেনেবাকৈ সেই বেৰখন যদি তাৰ গাত যদি সৰি পৰে তাঁৰ চাৰ বান্ধিছেনে বাৰু ঠিকান নাই বাৰু ঘৰৰ কেলা অৱস্থাই নাই তাৰ ভিডিঅ' কৰা পজিশ্যন নাচাই কিয় তোৰ মাক ফাগুঞ্চ বহুতে দেখিছে তোমাৰ হেৰিখন মানে তোমাৰ হৃদয়খন মই বেলেগ কথা কোৱা নাই দুখ নকৰিবা অন্তৰত কিন্তু বেছি দাঙি দিলে আৰু দেখা পাব নেকি আপুনি গুগল
অনুক্ৰমণ নগ'লেও হ'ব আপুনি ইয়াতে গোটেই সা সুবিধা পাই যাব টেলেণ্টৰ নামততো একোডাল নাই আৰু এই চুটিয়ামি কিছুমান কৰিয়েতো আৰু সস্তীয়া জনপ্ৰিয়তা লৈ আছে কি কৰিব আৰু চাই থাকক আৰু সেই একে কোম্পানীৰ মাল মানে এইবিলাক আজিলৈ ভিডিঅ' সময় ইমানে লগ পাম নেক্সট ভিডিঅ'ত যদি ভিডিঅ'টো চাই জীৱনত যদি ইমান কোনো যদি সুখ অনুভৱ কৰিলে আৰে ভাই কনা ক'লে ঠেলি দিবা নিজেও হাঁহি থাকিবা 10জনকো হহাই থাকিব কাৰণ এনেকুৱা কিছুমান ভিডিঅ' আপুনি অকল ইয়াতহে পাবা তো লগ পাম নেক্সট ভিডিঅ'ত আৰু যদি ভিডিঅ'খিনি যদি আপুনি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই আছে ফ'ল' কৰি ল'ব লগ পাম নেক্সট ভিডিঅ'ত একে একে দুই এই দাস ভাই সদায় জয় কৃষ্ণ